প্ৰথম প্ৰশ্ন হৈছে অসমত মুঠ কিমানখন অভয়াৰণ্য আছে? উত্তৰ অসমত ১৮খন অভয়াৰণ্য আছে। গণতন্ত্ৰ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ ২৬ জানুৱাৰী তাৰিখে। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ ইন্দিৰা গান্ধী আছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। কাক ভাৰতৰ ৰাষ্ট্ৰীয় পিতৃ বুলি কোৱা হয়? উত্তৰ মহাত্মা গান্ধীক ভাৰতৰ ৰাষ্ট্ৰীয় পিতৃ বুলি কোৱা হয়। পৃথিৱীত মুঠ কিমানটা মহাসাগৰ আছে? উত্তৰ পৃথিৱীত মুঠ ৫খন মহাসাগৰ আছে। ভাৰত ৰত্ন উপাধি লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল ভাৰত ৰত্ন উপাধি লাভ কৰা প্ৰথম অসমীয়া। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? উত্তৰ হৈছে ৰাজস্থান। ৰাজস্থান ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। কাক অসমৰ কোকিলা ৰাণী বুলি কোৱা হয়? উত্তৰ দীপালী বৰঠাকুৰক। অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ অসমত মুঠ ৮খন ৰাষ্ট্ৰীয় উদ্যান আছে। অসমৰ ৰাষ্ট্ৰীয় ফুলবিধৰ নাম কি? উত্তৰ হৈছে কপৌ ফুল। ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদী দলংখনৰ নাম কি? উত্তৰ হৈছে ধলা শদিয়া। চন্দ্ৰলৈ যোৱা প্ৰথম ব্যক্তিজনৰ নাম কি আছিল? উত্তৰ নীল আৰ্মষ্ট্ৰং। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা।